Hello friends, this is Jurej Ahmed. Welcome back to my channel Jurej Ahmed's class. বন্ধুসকল আজি মই এটা আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ'ত নেকি আজি মই আলোচনা কৰিব গৈ আছোঁ 5 phrases for apologizing. It means আপুনি apologize কেনেকৈ কৰিব, আপুনি sorry কেনেকৈ ক'ব। আজি মই আপোনালোকক apologize কেনেকৈ কৰিব সেই বিষয়ে 5টা উপায় দিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো এণ্ডলৈকে চাব আৰু যদি আপোনালোকৰ কিবা প্ৰবলেমছ থাকে আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে বন্ধুসকল বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। 5 phrases for apologizing. Fine. Number 1, I am sorry that. I am sorry যে এতিয়া আপুনি কিবা এটা ক'ব। সাপোজ আপুনি কৈ আছে যে মই তোমাৰ লগত কিবা বাজে ব্যৱহাৰ কৰিলো বা মই তোমাৰ লগত কিবা কৈ দিলো আৰু যেটো কাৰণে তুমি নেকি মোক বেয়া পাইছা বা আপুনি এনেকৈ ক'ব পাৰে যোৱাকালি মোৰ অলপ I was sad yesterday, যোৱাকালি মই অলপ দুখিত আছিলো যাৰ কাৰণে মই তোমাক এটো কৈ দিলো। হিটো ক্ষেত্ৰত আপুনি ক'ব পাৰে I am sorry that I was sad yesterday. Fine. এতিয়ালৈকে আমি এটা স্টেপ শিকিলো, এটা উপায় শিকিলো যে আমি কেনেকৈ আন এজনক এপলজাইজ কৰিব পাৰিম, সৰি কেনেকৈ ক'ব পাৰিম। ফাইন। নাম্বাৰ 2, ইটস মাই ফল্ট। আপুনি ইয়াত ক'ব পাৰে যে মই মোৰ ভুলটো স্বীকাৰ কৰি লৈছো। সাপোজ আপুনি কৈ আছে যে এইটো তোমাক আগতীয়াকৈ জনাই দিব লাগিছিল, মই তোমাক জনাই দিব পৰা নাই বা এই কামৰ দায়িত্বটো মই ল'ব লাগিছিল কিন্তু কামৰ দায়িত্বটো মই ল'ব পৰা নাই। গতিকে আপুনি এতিয়া ক'ব পাৰে যে ঠিক আছে তুমি বেয়া নাপাবা, এইটো কামৰ দায়িত্ব মই লৈছো বা তোমাক এইটো আগতীয়াকৈ ক'ব লাগিছিল মই ক'ব পৰা নাই। গতিকে আপুনি এইটো এনেকৈ ক'ব পাৰে যে আই এম টেকিং দ্য ৰেছপনচিবিলিটি অফ দিছ ৱৰ্ক। ফাইন, যে এই কামৰ দায়িত্বটো মই লৈছো। যদি আপুনি আপোনাৰ ভুলটো স্বীকাৰ কৰিলে যে এইটো মোৰ ভুল হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰত আমি এপলজাইজ কৰিব পাৰোঁ। ফাইন। নাম্বাৰ 3, অপছ সৰি। অপছ সৰি আপুনি কেনেকৈ ক'ব বা কেতিয়া ক'ব। সাপোজ আপোনাৰ কিবা এটা সৰু মিষ্টেক হৈ গ'ল, সাপোজ আপুনি কাৰোবাৰ লগত ধাক্কা এটা খালে বা আপোনাৰ বস্তু এটা কিবা মাটিত পৰি গ'ল, আপোনাৰ দ্বাৰা বেলেগৰ বস্তু এটা কিবা মাটিত পৰি গ'ল, তেতিয়া আপুনি কি ক'ব অপছ সৰি। ইট মিনছ কিবা আপোনাৰ সৰু এটা মিষ্টেক হ'লে আপুনি অপছ সৰি ক'ব পাৰে। অপ সাউণ্ড ইজ সো কিউট। ফাইন। নাম্বাৰ 4, I should have। ইয়াত আপুনি ক'ব পাৰে সাপোজ মই এটা আপোনাক এক্সাম্পল দি আছো, যোৱাকালি মই অফিচত গৈছিলো। ফাইন, যে আজি মই অফিচত নাযাওঁ এই কথাটো মই মোৰ বছক জনাই থৈ আহিব লাগে, কিন্তু এট ডেট মোমেণ্ট বছ কিবা এটা মিটিঙত এটেণ্ড কৰি আছিল যাৰ কাৰণে প্ৰেজেণ্ট নাছিল। মই মোৰ লগৰ এজনক কৈ আহিলো যে মোৰ বছক কৈ দিবি মই অহাকালি অফিচত নাহোঁ। ফাইন। যেতিয়া মই তাৰ পিছদিনাখন অফিচত গৈছো তেতিয়া মোৰ বছে এইটো কৈ আছে যে তুমি মোক কিয় জনাই যোৱা নাই, কিয় মোক ইনফৰ্ম কৰা নাছিলা তুমি নাহা বুলি। এট ডেট টাইম আপুনি ক'ব পাৰে I should have called you that evening, যে মোৰ এইটো উচিত আছিল সেইটো আবেলি বা সিদিনাখন আবেলি আপোনাক এটা ফোন কৰি জনোৱাটো মোৰ এটা উচিত আছিল। আপুনি সেইটো মুহূৰ্তত ক'ব পাৰে I should have I called you that evening. Fine. Number 5, I apologize for। সাপোজ আপুনি কাৰোবাৰ লগত কিবা ফাইনেল কৰি থৈছে যে মই অমুকত যাম, তোমাৰ লগত অমুকত যাম, এট ডেট মোমেণ্ট আপোনাৰ কিবা অলপ লেট হৈ গ'ল, ডিলে হৈ গ'ল বা আপুনি যোৱাকালি আপোনাৰ বন্ধু এজনৰ বাৰ্থডে পাৰ্টিত আপুনি এটেণ্ড কৰিব পৰা নাই। এট ডেট টাইম আপুনি ক'ব লাগিব I can't attend the party yesterday. I apologize for I can't attend the party yesterday. Fine. গতিকে বন্ধুসকল আজি আমি এই 5টা ফ্ৰেজেছ শিকিলো হাউ টু এপলজাইজ। আপুনি এপলজাইজ কেনেকৈ কৰিব আজি আমাৰ ক্লিয়াৰ হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাইছে। আপোনালোক সকলোৱে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যাতে সিহঁতেও আপোনাৰ দৰে উপকৃত হয়। গতিকে বন্ধুসকল আজিলৈ ইমানেই, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।